জ্বলি আছিলে বোলে আমি কোনো জ্বলি থকা অৱস্থাত পোৱা হ'লে দাদা আপোনাৰ এইটো অলপ ৰিচেক কৰিবলৈ কৈছে প্ৰথমতো মই এইটো কৈছোঁ যিমানটো যিসকলে ইলেকশ্যন জিকিছে সিহঁতক মই শুভেচ্ছা দিছোঁ, কংগ্ৰেচুলেশ্যন দিছোঁ। আৰু ইয়াত যিটো এনেকুৱা ঘটনা হ'ব বুলি মই ভবা নাছিলোঁ। ৰাতিপুৱাই আমি গম পাইছোঁ ইয়াতে 6টা পেট্ৰল বোমা মাৰিছে, লগতে ৰথডাল তাত বস্তা মেৰাই বান্ধি সেইটোও ইয়াত জুই দলিয়াইছে আৰু কিছুমান ফুলৰ ওচৰো পেট্ৰল বোমা হৈছে। সেইটো বহুত কণ্ডেমেবল হয়, সেইটো হ'ব নালাগে। সেইটো ইলেকশ্যন হয়, কোনোবা হাৰা জিকা থাকিব। আৰু কিন্তু যে এনেকুৱা দুষ্কৃতি আৰু এনেকুৱা এণ্টি ছ'চিয়েল এলিমেণ্ট যে মাজত সোমাই থাকিব সেইটো আমি ভবা নাছিলোঁ। সেইটো আনএক্সপেক্টেড হয় আৰু মই কাকো ব্লেম নকৰে, কিন্তু একটাই কথা যোনে কৰিছে সেইটো ভাল হোৱা নাই। সেইটো আমাৰ এই প্ৰেজেণ্ট যিটো চিটুৱেশ্যন আৰু আমাৰ ছ'চিয়েল ছিষ্টেমত সেইটো একচেপ্টেবল নহয় ছ'চাইটিত, সেইটোৱে মই ক'ব বিচাৰিছোঁ। আৰু মই সকলোক অনুৰোধ কৰিছোঁ, পুলিচ জনোৱা হৈছে, SPয়ে অলৰেডি আমাৰ ঘৰত মানুহ পঠাইছে পুলিচসকলক আৰু সকলো বস্তু উঠাই লৈ গৈছে। আৰু অনুৰোধ কৰিছোঁ যাতে গোটেই অসমত আৰু কাৰ্বি আংলঙত যাতে পিচটো প্ৰিভেইল হৈ থাকে, সেইটোৱে মোৰ অনুৰোধ।